সো হে গাইস, সো আজি আমি ৰিভিউ দিব গৈ আছো নতুনকৈ ৰিলিজ হোৱা কাৰ্তিক আৰিয়ানৰ নতুন মুভি যোনখনৰ নাম হ'ল চান্দু চেম্পিয়ন। এইখন কাৰ্তিক আৰিয়ান এইখনত লিড ৰোলত আছে, মানে লিডত আছে, আৰু এইখন মুভি বনোৱা হৈছে স্পৰ্টছ ডাৰ্মাৰ ওপৰত আৰু মুৰলীকান্ত পেটকাৰৰ ওপৰত। তেওঁৰ বায়'পিক হয় এইখন মুভি, আৰু এইখন মুভিত তেওঁৰ কৰা তিনিটা গেম দেখুওৱা হৈছে, মানে তিনিটা খেল, তেওঁ খেলা তিনিটা খেল দেখুওৱা হৈছে মুভিখনৰ ভিতৰত। এতিয়া ক'ব গ'লে মুভিখন ভাল লাগিছে চাই পেলাই। বহুত দিন ধৰি বেলেগ কিছুমান চিনেমা এনেকুৱা ধৰণৰ আহি আছে, মানে স্পৰ্টছ ড্ৰামা মুভি বহুত দিন ধৰি আহি আছে, কিন্তু এই ৰিচেণ্টলি অহা অজয় দেৱগনৰ মেইডান নামৰ মুভিখন এখন ফুটবলৰ ওপৰত বনোৱা হৈছিলে, এখন স্পৰ্টছ ড্ৰামা আছিলে, কিন্তু সেইখন বেয়াকে ফ্লপ হ'ল। কিন্তু বৰ্তমান এইখন মুভি চাই পেলাইতো ভালেই লাগিলে, আৰু মই যোনখন হলত চাব গৈছিলো এজ ইউজুৱেল তাতে মানুহ কমেই আছিল, যেনেকে বেলেগ চিনেমাবিলাকৰ সময়তো মানুহ কমেই আছে। কিন্তু এতিয়া প্ৰথম ফাৰ্ষ্ট হাফত তাতে তেওঁ খেলা এটা দুটা গেম দেখুওৱা হয়, তাৰ পিছত তেওঁ আৰ্মিত কেনেকে যায়, কিয় যায়, আৰু এই ওৱান টেক একচনটো দেখুওৱা হয়। কিন্তু এইটো ওৱান টেক নহয়, আপুনি ভালকে চালে গম পাব, কাৰণ যেতিয়া গুলি চুলি বম চম ফুটে তেতিয়া মানে অলপ সময় কাৰণে স্ক্ৰীন পুৰা ব্লেক হৈ যায়, আৰু তেতিয়া মানে কাট চাট কৰি হেৰি কৰে। আৰু কিন্তু অভাৰঅল ভাল লাগিছে, আৰু ডায়লগবোৰ ভাল লাগিছে, এক্টৰবোৰে এক্টিং বহুত ধুনীয়া কৰিছে। কাৰ্তিক আৰিয়ান জানে আপোনাৰ এজন ভাল এজন এক্টৰ হয়, আৰু তাৰ ওপৰতে ৰাজপাল যাদৱ আছে, বিজয় ৰাজ আছে, গতিকে তেওঁলোকেও বহুত ভাল এক্টিং কৰিছে। আৰু টোটেল অল মানে গোটেইখিনি কাষ্টে বহুত ধুনীয়া এক্টিং কৰিছে, তো একো ধৰণৰ কমপ্লেইন নাই। খালি ষ্টাৰ্টিঙৰ কিছুমান গান, এটা দুটা গান ফকতীয়া এনেই সোমাই দিছে, এইকেইটা গান সোমাব নালাগিছিলে। ষ্টাৰ্টিঙৰ এই গানটো ধৰক মোৰ একদম ভাল লগা নাই, এইকেইটা গান শুনাৰ কাৰণে মানে দৰকাৰ নাছিলে, বেকাৰ টানিব চেষ্টা কৰা হৈছে মুভিখন এই গান বিলাক সোমাই কিনে। আৰু অভাৰঅল বাকী তেনেকে একো মোৰ কমপ্লেইন নাই, ভাল লাগিছে মুভিখন। কাৰ্তিক আৰিয়ানে এক্টিং ভাল কৰিছে, আৰু তিনটা গেম দেখুওৱা হৈছে, এটা চুইমিং, এটা কুস্তি, আৰু তাৰপৰা এয়া বক্সিং আৰু সেই টাইপৰ। তাৰপিছত সেইটো তেওঁ ভালে খেলিছে, যি খেলিছে বঢ়িয়া, ভাল লাগিছে। এতিয়া চাওঁ মানুহে কি ৰেচপন্স দিয়ে। আপুনি চাইছে নাই মোক কমেন্টত জনাব, আৰু যদি চাইছে তো কেনেকুৱা লাগিছে সেইটো আপুনি মোক কমেন্টত জনাব।